আপোনালোকে ইতিহাস অধ্যয়ন কৰক আৰু নিজৰ জাতি পৰিচয় দিয়া ঠিক এতিয়াও সময় আছে কাৰণ দুজন বেঙ্গলী মানুহ যদি একেলগত যায় দুজন বেঙ্গলী কথা কয় কিন্তু আমাৰ নিজস্ব জাতীয় ভাষা কৃষ্টি সংস্কৃতি থাকা সত্ত্বেও আমি কি কওঁ নিজৰ ভাষাটোক বাদ দি বেলেগ ভাষাটো কওঁ গতিকে আপোনালোকে সেইটো ভাষা এৰি দিয়ক এতিয়াও সময় আছে কাৰণ আমাক যি ধৰণে বিভাজন কৰি আছে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ গতিকে মই বিশেষকে আৰু বেছিকে নকওঁ মোৰ এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ থাকলেন আমার ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া দেৱলৈ আমি আজি সকলোৱে জ্ঞাত যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো ৰাজনীতি নেতাই আজি যে লাঞ্ছনা জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ